বন্ধুসকল আমি সেই ওখ পাহাৰখন আছে সেইখন পাৰ হৈ আমি সিপাৰেহে আমাৰ অসম আছে সেইটোৱেদি আমি এতিয়া লংডিং যাম। বন্ধুসকল আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ বি ফিল্মছ ইউটিউব চেনেললৈ স্বাগতম জনাই। আমি বহুকেইজন লগৰ দাদা আৰু ভাইটি লগ হৈ মেলি আমি আজি ফুৰিবলৈ যাম বুলি ভাবিছোঁ। ফুৰিবলৈ যাম মানে আমি আজি পাহাৰীয়া অঞ্চললৈ যাম। পাহাৰীয়া ঠাই পাহাৰীয়া জেগা বহুতে গৈছেও আৰু বহুতে যোৱাও নাই। বহুতে চিনি পায় কিন্তু বহুতে চিনিও নাপায়। গতিকে ক'লৈ যাম নকওঁ, অলপ পাছত কৈ আছোঁ ক'লৈ যাম। আমি বহুকেইজন লগৰ লগ হ'ম। প্ৰথমে লগৰকেইজনক লগ কৰি লওঁগৈ। চব ফালৰ পৰা মানে এজনতো লখিমপুৰৰ পৰা আহি আমাৰ লগত আজি জইন কৰিম বুলি কৈছে। গতিকে সিও আহি আছে আৰু সোণাৰীৰ পৰা আহি আছে, সাপেখাতিৰ আছে আৰু মই বহাটৰ পৰা আহি আছোঁ। গতিকে সাপেখাতি চাৰিআলিত প্ৰথমে লগ হওঁগৈ, তাৰপাছত আমি ভিডিঅ'টো আৰম্ভ। আমি এতিয়া চাৰিআলি পাই গ'লোহি। লগৰকেইজন এই হিৰণ হয় এজন সুদূৰ লখিমপুৰৰ পৰা আহি আজি আমাৰ লগত জইন কৰিম বুলি কৈছে উজ্জ্বল। এয়া উজ্জ্বল গগৈ আৰু আমাৰ লগত আছে এয়া বিকি গগৈ। এইটো হিৰণ সেইটো বিকি। বন্ধুসকল আমি বৰ্তমান আছোঁ কানুবাৰী গেটৰ সন্মুখত। আমি এতিয়া গেটখন পাৰ হ'বৰ কাৰণে গেট পাছ উলিয়াব লাগিব। গতিকে গেট পাছ উলিয়াইহে আমি কানুবাৰীত প্ৰৱেশ কৰিব পাৰিম। তাৰপাছত আমি পাহাৰবিলাক কি ধুনীয়া ৰাস্তা পাহাৰ আপোনালোকক দেখাই আছোঁ। লমডিঙলৈ যাম, আমি লমডিং পামগৈ। গতিকে আপোনালোকক দেখাই যাম। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া অচ্যুত কানুবাৰীৰ ওচৰৰে ল'ৰা, চব জানে কানুবাৰীৰ বিষয়ে। গতিকে আমি লগত লৈ আহিছোঁ। গেট পাছ উলিয়াব লাগিব ন। আমি আহিছোঁ আগতে আহিলোঁ, আমাৰ আগতে ইমান প্ৰব্লেম নাছিলে। এতিয়া যিটো অলপমান চিটুৱেশ্যন অলপ প্ৰব্লেম হৈ যায়, সেইটো কাৰণে পাছ উলিয়াই যোৱাটো ভাল। বিনা পাছত গ'লে অলপমান অসুবিধা হয়, সেইকাৰণে পাছখন উলিয়াই লওঁ। বলক ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, চাই থাকিব। দেখিছে আমাৰ লগৰ দুজন কানুবাৰী গেটৰ ওচৰত আহি প'ষ্ট দি আছে, কি চালিয়া ফটো মাৰি আছে। এয়া চাওক এজন লক্ষ্য, এয়া আৰু দুজন আহি পাই গ'লহি আৰু আহি আছে পোৱাহি নাই বাকীকেইজন। প্ৰণৱ গগৈ অচিন্তা আমাৰ এয়া আগলৈ গৈছে সিহঁতি। কানুবাৰী গেটত পাছখন উলিয়ালে, এখন গেটৰ পাছ এখন উলিয়ালে ভিতৰত মানে প্ৰৱেশটো কৰিব দিয়ে। এখন উলিয়ালে মানে ভাল, মানে সেইটো কাৰণে উলিয়াই ল'লোঁ, নিজৰ কাৰণে ভাল। গতিকে আপোনালোকে আহিলেও গেটত পাছটো উলিয়াই ল'ব। পাছ উলিয়ালে আপোনালোকৰ কোনো অসুবিধা নহয়। আমি এতিয়া লংডিঙলৈ গৈ আছোঁ। লংডিং বহুত ধুনীয়া জেগা, মই আগতো গৈছোঁ। এইটো বহুত ধুনীয়া জেগা, আপোনালোকে আহিব তাত চাব। বহুত ধুনীয়া জেগা। আমি আপোনালোকক দেখাম জেগাটো কেনেকুৱা, কিমান চালিয়া, কিমান ৰাস্তা পদূলি কিমান উন্নত তাত আপোনালোকে চাব। বহুত ধুনীয়া জেগা। সোণাৰীকলজৰ হিৰ' দেই, বিষ্ণু প্ৰধান বুলি ক'লে চবেই চিনি পায়। সোণাৰীকলজৰ হিৰ' মানে বাকী আমাৰ বিশ্ব মেইন। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিসকলে চাব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ৰাস্তাত খাবৰ কাৰণে চবেই মানে বস্তু লৈ লৈছে পেহা দোকানৰ পৰা। এয়া লম্বিতে ফোনত কথা পাতি পাতি বস্তু লৈ আছে। এইজন আমাৰ পেহা, এয়া অচিন্তাও লৈ আছে। অচিন্তা কি ল'লা কৈ দিয়া আকৌ। পেকেট ভৰালে ভালকৈ ভৰাই লোৱা। হয় হয়। এখন আমাৰ ঘৰৰ মানুহে দোকান, এজন পেহাৰ পৰা মই এইটো ফ্ৰীতে ল'লোঁ, এনেকুৱা এটা খাবৰ কাৰণে ৰাস্তাত। আৰু পানী বটল এটা দিছে খাবলৈ। পেহাই সুধিছে কাক দেখাইছা বুলি কৈছে। মই ব্লগ বনাই আছোঁ, লম্বিতাও ব্লগ বনাই আছে। লম্বিতা কিবা এটা কৈ দিয়া। আজি ব্লগটো এটা বেয়া মজা হ'ব। লংডিঙলৈ গৈ আছোঁ, খুব ধুনীয়া হয় পৰিৱেশটো। আৰু মানে অৰুণাচল বুলি ক'লে গম পায় আৰু পাহাৰীয়া গোটেই একদম অপোৱা ৰাস্তা একদম চাব। তো বন্ধুসকল আমি গেটত পাছ উলিয়ালোঁ। কানুবাৰী গেটত যি পাছ উলিয়াবলৈ পাছ উলিয়াই মেলি আমি পাৰ কৰি আহিলোঁ কানুবাৰী গেটত। এতিয়া আমি আছোঁ কানুবাৰীতে আছোঁ। কানুবাৰীৰ পৰা আমি এতিয়া এইফালেদি লমডিং যাম। এইটো চাওক, এইটো ৰাস্তাদি আমি লমডিং সেইফালে গৈ পাহাৰে ওপৰলৈ গৈ আমি লমডিং পামগৈ। আপোনালোকক দেখাই যাম। আপোনালোকে গতিকে ভিডিঅ'টো চাই থাকিব। এডোখৰ ইমান ধুনীয়া ভিউ পইণ্ট, মানে সেইটো কাৰণে চবে মানে ৰখি ফটো মাৰিছে। মানে এই চাওক লগৰবিলাক আৰু দুজন মানে আগফালে গ'ল বাৰু আগলৈ, চবে ইয়াত ফটো মাৰি আছে। এয়া চাওক এইজন আমাৰ এজন ইউটিউবাৰ MMP। এয়া চাওক কি ধুনীয়া ভিউ পইণ্ট, সেইটো কাৰণে ৰখি চবে মানে ইয়াত ফটো মাৰি লৈছে। চাওক আমি সেই ওখ পাহাৰখন আছে, সেইখন পাৰ হৈ আহিছোঁ। আমি সিপাৰেহে আমাৰ অসম আছে, সেইখন পাৰ হৈ আমি এতিয়া বৰ্তমান পাইছোঁহি। এয়াই হৈছে অৰুণাচল। আমি কানুবাৰী পাৰ হৈ এতিয়া আমি লমডিং গৈ আছোঁ। এইটো ৰাস্তাত আমি
এইটোৱেদি আমি এতিয়া লমডিং যাম। লমডিং পামগৈ আৰু বেছি দূৰ নাই, 20 কিলোমিটাৰমান আছে। চবে ফটো চটো মাৰি লৈছে ইয়াত অলপমান। আমি আকৌ ওপৰত গৈ ফটো মাৰিম, ভিডিঅ' বনাম। গতিকে আপোনালোকে চাই থাকিব। এইজনক প'ষ্ট দি চাওক ইউটিউবাৰ হয়, সৰু সুৰা হ'লেও আমি চব ইউটিউবাৰ হয়। সাবস্ক্ৰাইব কৰি দিব। মোৰ নামটো দীপাংকৰ ইন বুলি আছে। চবে চাব ভিডিঅ'। এই অচিন্তা গঞা, বহুত গঞা এইটো, সৰুৰ পৰাই গঞা। চব গঞা, অকলি নহয় বোলে গঞা। তো আপোনালোক আমি দেখাই আছোঁ আমি ক'ত পালোহি, আমি এতিয়া ক'ত আছোঁ আৰু আমি কোনফালৰ পৰা আহিলোঁ আপোনালোকক অলপ দেখাই দিছোঁ। বলক আমি দেখাই দিছোঁ আপোনালোকক কোনফালৰ পৰা আহিলোঁ। তো এয়া চাওক, এই ৰাস্তা চাওক, আমি এইফালৰ পৰা আহিলোঁ। চাওক কি সুন্দৰ, চাওক অলপ দেখা পাইছেনে? অলপ দেখাইছে, দেখিছেনে? আপোনাৰ আৰু অলপ ভালকৈ দেখাই দিছোঁ মই। কোনফালৰ পৰা একদম তলিৰ পৰা আহিছোঁ, একদম হাইখন পাহাৰৰ পৰা আহিছোঁ, দেখিছেনে? তো আমি এনেকৈ আহি এইফালৰ পৰা আহিছোঁ। এইফালে আহি মানে আমি এতিয়া পালোহি। এতিয়া আৰু আপোনালোকক এনেকুৱা ধুনীয়া জেগা দেখাই যাম, আপোনাৰ ভিডিঅ' চাই থাকক। সুন্দৰ চাওক, পাহাৰীয়া অঞ্চল কি ধুনীয়া। চাওক না কি সুন্দৰ, কি ধুনীয়া বতাহ মাৰি আছে। চাওক না কি মজা। চাওক আমি এতিয়া লমডিং পামগৈ। লমডিঙত আৰু বেছি দূৰ নাই, প্ৰায় 7 কিলোমিটাৰমান আছে ইয়াৰ পৰা। 7 কিলোমিটাৰ দূৰত আমি লমডিং পামগৈ। চাওক কি ধুনীয়া, চাওক একদম মানে কি ধুনীয়া বতাহ মাৰি আছে মানে, একদম মানে ক'ব নোৱাৰোঁ। ওপৰলৈ আহি থাকোঁতে একদম কাণকেইখন মানে বন্ধ হৈ যায়, কি কাৰণে নাজানো, কিন্তু ভালদৰে গম নাপাওঁ। কাণকেইখন পূৰা বন্ধ হৈ যায়, খুব ধুনীয়াকৈ ভুঁ কৰি থাকে মানে কাণৰ ভিতৰত। চাওক চাওক তাৰ ওপৰলৈ যাবলৈ সেই পামগৈ। ওপৰত আপোনালোকক দেখাই আছোঁ, গতিকে চাই থাকিব। দেখিছেনে? চোলা বেগত লৈ আহিছোঁ মানে ফটো মাৰিবৰ কাৰণে। একদম পূৰা চোলা চেঞ্জ কৰি মানে ফটো মাৰিছোঁ মানে। আমি চবেই মানে চোলা পূৰা চেঞ্জ কৰি মানে ইটোৰ চোলা সেইটোৱে পিন্ধিছে। মই বাৰু পিন্ধা নাই দিলে, মই নিজৰ চোলা লৈ আহিছোঁ। চবে চোলা চেঞ্জ কৰি চবে চোলা লৈ আহিছোঁ, ধেৰ চোলা লৈ আহিছোঁ। চোলাই চাওক, চোলা এইবিলাক দেখিছেনে? একদম পূৰা মানে আহিব বিচাৰে বন্ধুসকল, আপোনালোকে ইয়ালৈ আহিব, বিন্দাছ আহিব। কানুবাৰীত পাছ বনাই ল'ব, একো টেনশ্যন নাই। দুজনত মাত্ৰ 100 টকা লয়, এজনত 50 টকা। একো টেনশ্যন ল'ব নালাগে, আহিব বিন্দাছ কেনে, পূৰা বিন্দাছ ফুৰিব মেলিব, ফটো মাৰিব। আজি বাৰু খ্ৰীষ্টমাছ কাৰণে ৰিজৰ্টবিলাক বন্ধ আছে, ধাবাও বন্ধ আছে, দোকানবিলাকো বন্ধ আছে। নহ'লেতো আপোনাৰ চব খানা চানা চব পাব, চিন্তা কৰিব একো দৰকাৰ নাই। বেগত লৈ আহিব, বিন্দাছ ফূৰ্তি কৰিব, পাৰ্টি কৰিব। তো বন্ধুসকল, ফাইনেলি আমি লমডিং পাই গ'লেই। এয়াই হৈছে লমডিং, আৰু এইডোখৰ হৈছে লমডিং টাউন।
টাউন পাৰ কৰি আহি আমি বৰ্তমান ইয়াত পালোহি চাওক কি ধুনীয়া চাওক এইখন হৈছে লমডিং টাউনখন দেখাই দিছোঁ আপোনাক এবাৰ ভালদৰে দেখাই দিছোঁ মানুহটো এয়া চাওক কি ধুনীয়া আমি ক'ৰ পৰা আহি ক'ত পালোহি মানে আমি নিজে গম নাপাওঁ মানে কিমান দূৰ আহিলোঁ চাওক কি সুন্দৰ এইবিলাক গোটেই লগৰখিনি পালোহি আমি ইমানখিনি লগৰ আছিলোঁ এতিয়াহে লগ খাইছোঁ গোটেই সোপা একেলগত চাওক আৰু সেই ওপৰতো আছে দুজন এয়া চাওক ভিউ চাওক কি ধুনীয়া চাওক তলত চাওক ওপৰত চাওক চবফালে মানে যোনফালে চালে মানে একদম মানে মন মোহিত হৈ যায় মানে হাই তলত দেখিছেনে ৰাস্তা কি ধুনীয়া ধুনীয়া ওপৰত ফটো মাৰি আছে আমাৰ লগৰ দুজনে বলচোন যাওঁ ওপৰতো চাওঁ কেনেকুৱা বিষ্ণু কিমান হ'ল আহি পোৱা কিমান হ'ল ডিচি হাউচ একদম ডিচি অফিচ ইয়াৰ পিছত এইফালে নাই আৰু যাবলৈ একদম বঢ়িয়া জেগা বহুত ধুনীয়া জেগা এইটো চাওক আপোনালোকে কিমান ধুনীয়া এইটো কিমান ধুনীয়া ভিউ আহিছে ইয়াৰ পৰা কিমান ধুনীয়া চিনেৰী অৰুণাচল গ্ৰেট এতিয়া আছোঁ লমডিং ডিচি অফিচৰ ওচৰত আপোনালোকক দেখাই দিছোঁ বাহিৰৰ পৰা দেখাই দিছোঁ ভিতৰত যিহেতু সোমাব নিদিয়ে চাওক এইটো ডিচি অফিচ এইফালে আছে ডিচি অফিচ আৰু এইফালে আছে আমাৰ লমডিং টাউনখন আৰু আছে তাত আছে তেল ডিপু এটা আছে বহুত দেৰি মই বিচাৰি আমি তেল ডিপু এটা পালোহি পেট্ৰল ভৰাবৰ কাৰণে এয়া দেখাইছোঁ আপোনালোকক দেখাইছোঁ ডিচি অফিচৰ হাউচ এয়া চাওক লমডিং হাউচ যিহেতু ছাৰ বনি লিগু APCS দেখিছে আপোনালোকে ডিপুটি কমিশ্যনাৰ এয়া আহি ইয়াত আমাক ফটো মাৰিব দিছে বাৰু খালি বেছি হালা গোলা কৰিব দিয়া নাই গতিকে আপোনালোকে আহিব পাৰে ইয়াত ভিডিঅ' চিডিঅ' বনাব পাৰে ফটো মাৰিব পাৰে আমাৰ লগত কোন কোন আহিলে আপোনালোকক চিনাকি কৰি দিয়া হোৱাই নাই নহয় চিনাকি কৰাই দিওঁ এইটো বিষ্ণু আমাৰ সোণাৰী কলেজৰ হিৰো সোণাৰী কলেজৰ হিৰো ধেৰ আছে বাৰু তাৰপিছত এয়া আমাৰ বিকি হিৰো মেথছৰ হিৰো বোলে আৰু এইটো ইলাইটৰ হিৰো আৰু এইটো হৈছে লখিমপুৰৰ এইটো হৈছে ৰামানুজনৰ পিছত এইটো মেথছৰে হিৰো বাৰু তাৰপিছত এইটো আছে লখিমপুৰৰ আমাৰ লখিমপুৰৰ অতিথি চাওক আৰু আছে আমাৰ লগত এয়া অচিন দা এয়া আমাৰ মেইন লিডাৰ মানে গ্ৰুপটোৰ তাৰপিছত এইটো এটা আছে এজেচিৰ হিৰো এজেচি যিবিলাকে চাই আছে নিশ্চয় চিনি পাই চাগে এজনক মহাপুৰুষজনক দেখাই দিছোঁ আৰু আছে আমাৰ আছে এয়া নাৰুং কলেজৰ হিৰো আছিলে এক টাইমত আৰু এয়া সোণাৰী কলেজৰ হিৰো চব এইবিলাক নামটো কৈ দে কি নাম তোমাৰ প্ৰণৱ গগৈ কোন ডিপাৰ্টমেণ্ট কৈ দিয়া মেথমেটিক্স ন ঠিকে আছে দিয়া চবক চিনাকি কৰিলোঁ আৰু সেই দুজন আহিছে লগত মই চিনি নাপাওঁ নাম কেইজন নাজানো লগৰকেইজন কোন হয় ক'ৰ হয় সেয়াও নাজানো ভালকৈ কিন্তু লগত আহিছে বাৰু আৰু নিশ্চয় চিনি আৰু দুজন আছে দেখাই দিওঁ ফিজিক্সৰ হিৰো দুজন আছে দেখাই দিছোঁ এয়া সোণাৰী কলেজৰ ফিজিক্সৰ হিৰো দুজন এয়া আছে লক্ষ্যজিৎ আৰু এয়া আছে হৰিণ হয় নহয় জয়সাগৰ কলেজৰ ষ্টুডেণ্টবিলাকে নিশ্চয় চিনি পাব বেছিকৈ ছোৱালীবিলাকে চিনি পাব নিশ্চয় চিনি পাব চাগে চিনাকি কৰি দিছোঁ যিবিলাকে চাব মানে ভিডিঅ'টো কমেণ্ট কৰিবা এটা কথা ক'ব পাহৰি দিলোঁ নাই মোৰ চিনাকি নিদিলোঁ নাই মই হৈছোঁ সোণাৰী কলেজৰ এজন মানে হিৰো নহয় বাৰু মই সিহঁতৰ লগত থাকোঁ আৰু মই সোণাৰী কলেজৰ হয় মোৰ নাম বিশ্বজিৎ বুলি আপোনালোকে চিনি নাপায় গতিকে চিনাকিটো দি দিছোঁ আৰু নিজকে নিজে হয় নহয় চিন্তা আমি পুৰা বনাই আছোঁ মানে ফটো মাৰিব লাগিব ন এতিয়া ফটো ঠিক আছে ৰেডি কৰা দিয়া হ'ব দিয়া বন্ধুসকল আমাৰ ইয়াত ফটো মাৰি ফটোশ্বুট কৰি চব শেষ হৈ গ'ল ত' এতিয়া আমি যাব ওলাইছোঁ হেলমেট এটা হেৰাইছে বোলে হেলমেটটো মোৰে হয় বেলেগ এজনে পিন্ধিছিলে হেলমেটটো হেৰাইছে হেলমেটটো